নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু Amazing Astroworld। যদিহে আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম কিছুমান সপোনৰ অৰ্থৰ বিষয়ে। বেছিভাগ সপোন আমি দিনত যি ভাবি থাকোঁ ৰাতি তাকে দেখোঁ। সপোনে আমাক ফিউচাৰৰ কেতবোৰ সংকেত দিয়ে, আহিবলগীয়া সংকটৰ বিষয়েও আগতীয়া আভাস দিয়ে। কিন্তু আমি বহু সপোনৰ অৰ্থ বুজিব নোৱাৰোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম কিছুমান সপোনৰ অৰ্থ। যদি সপোনত আপোনাক কোনোবাই সোণ অৰ্থাৎ গোল্ড দিয়া দেখে, ইয়াৰ অৰ্থ আপোনাৰ বিবাহ সোনকালে হ'ব। মৃত ব্যক্তি বা নিজকে মৃত দেখাৰ অৰ্থ হ'ল আপুনি সোনকালে ধন লাভ কৰিব আৰু জীৱনত সমস্যাবোৰ দূৰ হ'ব। সপোনত যদি নিজে উৰি থকা দেখে, ইয়াৰ অৰ্থ আপুনি কোনো যাত্ৰাত যাব পাৰে আৰু এই যাত্ৰা আপোনাৰ বাবে সুফলদায়ক হ'ব। সপোনত ভঙা আইনা বা চিছা দেখা বহুত বেয়া সংকেত হয়। আপোনাৰ জীৱনত কোনো বেয়া ঘটনা ঘটিব পাৰে বা কোনো আত্মীয়ৰ মৃত্যুৰ খবৰ পাব পাৰে। জ্বলি থকা বন্তি দেখাৰ অৰ্থ হ'ল আপোনাৰ আয়ুস বৃদ্ধি হোৱা। বিবাহ দেখাৰ অৰ্থ হ'ল কামৰ বোজাৰ পৰা ৰেহাই পোৱা। সপোনত ধোঁৱা দেখাৰ অৰ্থ হ'ল বেপাৰ বাণিজ্যত হানি হ'ব আৰু নিজে পূজা পাঠ কৰি থকা দেখিলে ইয়াৰ অৰ্থ হ'ল সোনকালে আপোনাৰ সকলো সমস্যাবোৰ সমাপ্ত হৈ যাব। সপোনত যদি জেঠী দেখে, ইয়াৰ অৰ্থ হ'ল কোনো দুৰ্ঘটনা বা হানি হ'ব পাৰে। সাপ দেখিলে সুখৰ খবৰ অৰ্থাৎ কোনো গুড নিউজ অহাৰ সংকেত বুলি মনা হয়। কুকুৰ দেখাৰ অৰ্থ হ'ল কোনো পুৰণি বন্ধু আপুনি লগ পাব পাৰে আৰু মেকুৰী দেখিলে আপোনাৰ কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। নিজকে হাঁহি থকা দেখিলে কোনো কাজিয়া বা বিবাদত পৰিব পাৰে। নদী বা ৱাটাৰফল দেখাৰ অৰ্থ হ'ল আপোনাৰ মনৰ যি ইচ্ছা সেইটো পূৰণ হ'ব। এতিয়া আহক জানো কিছুমান ভাল সপোনৰ বিষয়ে। প্ৰথমটো হৈছে সপোনত যদি আপুনি ইষ্ট দেৱতা ভগৱানক দেখে, তেন্তে এইটো বহুত শুভ বুলি মনা হয়। নিজকে মৃত দেখা, তেজ ওলোৱা, সাপক মৰা বা বৰষুণ হোৱা এইবোৰ দেখাৰ অৰ্থ হ'ল আপোনাৰ সোনকালে মনোকামনা পূৰণ হ'ব। সপোনত যদি আপুনি হাতী ঘোঁৰা দেখা পায়, তেন্তে কোনো ডাঙৰ সন্মান পাব পাৰে বা আপোনাৰ প্ৰমোশ্যন হ'ব পাৰে। যদি সপোনত দাঁত ভঙা দেখে বা নখ কটা দেখে, তেন্তে ধাৰৰ পৰা মুক্তি পোৱা যায়। যদি আপুনি কোনো হেৰুৱা বস্তু ঘূৰাই পোৱা দেখে, তেন্তে আপোনাৰ জীৱনলৈ সুখ আহি আছে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। ধন্যবাদ।